হাঁহৰ মাংস চাওক স্বাগতম টু মাই চেনেল ৰঞ্জন ব্লগ। আজি মই গৈ আছো নদী পাৰত। যোৱা কাৰণটো হৈছে আজি আমাৰ বিহুৰ খানাৰ আয়োজন কৰিছে। তে যাওঁ তাত, মানে দেৰি হ'ল আৰু বতৰো বেয়া আছিল। বৰ্তমান ধুনীয়াকৈ ৰ'দ দিছে, যি নহওক কিয়। তে আপোনালোকক দেখুৱাম তাত গৈ কেনেকুৱা কি চলিছে, আইটেমবিলাক কি কি সকলো দেখুৱাবলৈ চেষ্টা কৰিম। শেষলৈকে চাব ভিডিঅ'টো আৰু ভাল পাৰে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মই চন্দ্ৰমাক একদিন চলাই নাই, কাৰণ বৰষুণৰ কাৰণে যাব নোৱাৰোঁ আৰু ক'ত যাম এনে, আৰু তাৰ বাবে ধুনীয়াকৈ বহি আছে। আজি অকণমান চলাম। তে আপোনালোকক অলপমান জনালোঁ আৰু তে শেষলৈকে চাব। এতিয়া যাওঁ, চাই থাকিব দেই, আৰু বহুত ভাল পাব। আজি বহুত এনজয় হ'ব। আজি শেষ বিদায় খানা খাই আমাৰ পৰকমণি বিহুৱা দলটো। তে আমি আৰু কেতিয়াও মানে এক বছৰ মানে অহা বছৰ কি হয় নাজানো, বছৰখিনি পাম কিন্তু দূৰৰখিনি নাপাম। যি নহওক কিয় কেতিয়াবা দেখিলে নিশ্চয় মাতিম। তে সকলো চাব আৰু সকলোকে মানে মোৰ ভিডিঅ' দ্বাৰাৰে জনাওঁ যে কিবা যদি ভুলো কৈছোঁ বা কাৰোবাক বেয়াকৈ কৈছোঁ বা ৰাগ খং কৰিছোঁ ক্ষমা কৰি দিব, চৰি হৈ যায়। তে বহুত মিছ কৰিম আমাৰ দলটো বিহুৰ। তে সকলোৱে ভালে থাকিব। মোৰ ভিডিঅ' দ্বাৰেদি আপোনালোকক জনালোঁ। তে লাইক কমেণ্টবিলাক দিব আৰু মৰম দিব। তে এনেকৈয়ে তে এতিয়া যাওঁ, তে সকলোৱে দেখুৱাম। ফাইনেলি নদী পাৰ আহি পালোঁ। চাওক, পাৰ হ'ব লাগিব এই শাখেৰে। বা চাওক, বহুত ভয় লাগে দেই মোৰ, আৰু তাতে অকণমান পানী বাঢ়িছে। ফাইনেলি আহি পাৰোঁ নদীৰ কাষতে। চাওক ধুনীয়াকৈ তম্বু দানা আহিছে আৰু বনাই আছে। কি কি আয়োজন কৰিছে চাওক, অকণমান দেখুৱাওঁ আপোনালোকক। বাইদেউখনে বনাই আছে ধুনীয়াকৈ। এইটো ভাত আৰু ইফালে পাপৰ আৰু হলিন্দা। অঁ হলিন্দা, কি বনাইছা? হাঁহৰ মাংস। চাওক ধুনীয়াকৈ বনাই আছে হলিন্দাই। আৰু ইফালে হৈ আছে আৰু ইফালে দালি দালি চাওক ধুনীয়াকৈ বনাই আছে। এয়াই আইটেম এইবিলাক চাওক, অকণমান দেখুৱালে আপোনালোকক স্মৃতি হিচাপে থাকিব। এতিয়া গৈ আছোঁ আৰু ফিল্ডত। নদীৰ এখন কাষত ফিল্ড আছে, আপোনালোকে নিশ্চয় জানে, মই দেখুৱাইছোঁ আগতো। এতিয়া মই পাপৰ খাই আছোঁ, মানে চাহ মোক কৈছে চাহ নাখাওঁ, কণী নাখাওঁ, অকল পাপৰ এখন খালোঁ হৈ যাব এইখিনি টাইমত। তো এতিয়া গৈ আছোঁ মই নদীৰ পাৰত, যাতে সকলোৱে আছে। তো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এনেকৈ গৈ আছোঁ গণেশ মন্দিৰ বাবা। আৰু এতিয়া গৈ আছোঁ অকণমান ইয়াত, অকণমান এনজয় কৰিলোঁ। এতিয়া গৈ আছোঁ মেইন প্লেজত। তে অকণমান মনৰ কথা সুধিম। প্ৰথম দীপাংকৰ কেনেকুৱা লাগিছে কওক? এই বহাগৰ তোমাক বিচাৰি বহাগৰ মাহটো কেনেকুৱা লাগিল? অনুভৱ তিতা মিঠা অভিজ্ঞতা আচলতে বহুত পালোঁ। অঁ বেয়া লাগছে, দুখ লাগছে। কিয় দিয়া নাছিলো মই? কি ক্ষতি কৰিছে? দুৰ্ন কৰিছে। সেইটো বাদ দি তাৰপিছত এই বহাগৰ মাহটো কেনেকুৱা লাগিল? হাঁহি হাঁহি বাগৰি কচুৰ পাত কি কৰিব কওকচোন বাইদেউ? চাটনি বনাব, কচুৰ পাত পাতত দিব। পাতত দিব জুইত? গৰম পৰাৰ কাৰণে আমাৰ আগত জুইত দিব। আগতে বুঢ়াবিলাকে এনেকৈ খাইছিল আৰু এতিয়া আমি খাওঁ। জলকীয়া আদা দিছে, আদা, তাৰপিছত নহৰু দিব, তাৰপিছত এটি মাছ দিব। টেষ্টি হ'ব ন? টেষ্টি হ'ব। দেখুৱাম নিশ্চয় শেষত ন? শেষত দেখুৱাম অঁ কেনেকুৱা লাগে। আৰু পুৰা সকলোৱে বহি আছে আৰু এনেকৈ অনুভৱ কওক। নমস্কাৰ। হয়, আমাৰ কি নাম কয় খানা? হয়, কিহৰ খানা? কাহে কৈছে বিহুৰ খানা, পৰকমণি বিহুৰ। হয়, মাছ ফ্ৰাই। ফাইনেলি লৈ ল'লোঁ। তই মাংস খা না? মই মাংস নাখাওঁ না। মাংস মেনে খাওঁ যে, আৰু মাছ, তাৰপিছত এনেকৈ আৰু ফাইনেলি খাই ল'লোঁ ভাত ধুনীয়াকৈ। আৰু নেক্সট বহি লৈছে সকলোৱে। এনেকৈয়ে
ফাইনেলি চেষ্টা ক'লে ধুনীয়াকৈ কেনেকুৱা লাগিছে টেষ্টি দে পৰখা কেনেকুৱা হৈছে পৰখা কেনেকুৱা হৈছে অঁ তোমাৰ পৰখা চেষ্টা কেনেকুৱা হৈছে ঠিকে আছে তুমি মাংস নাখা ঠিকে আছে একেই কেনেকুৱা হৈছে একদম ভাল লাগছে খাই এছপিৰ সৈতে কওক কিবা ক'ব কেনেকুৱা লাগিছে এনেই ভালে লাগিছে আজি আমাৰ প্ৰীতি ভোজন আছিল পৰশমণি বিহুৱা দলৰ হয় আজিৰ পৰা আমাৰ অন্তিম হয় শেষ পৰ্যায়ত কি কি আইটেম আছে কৈ দিয়ক না আইটেম মানে বৰ্তমান মাংসটো আহি পোৱা নাই অঁ মাংসটো আহি পোৱা নাই লাহে লাহে আহি আছে ন অপেক্ষাত আছোঁ আমি হয় হয় এইফালে পাইছেতো আহি আছে মাংস এতিয়া এই আহি গ'ল এবাৰ খাইছা এই আহি গ'ল হাঁহৰ মাংস অঁ গাহৰিটো আহি পোৱা নাই খাই দেখো গাহৰিটো আহি পোৱা নাই সেই মিছা মিছা দেখো ভালেখিনি হ'লে মোক অঁ এনেকৈ ক'ব লাগিব এই অঁ এনেকৈ ক'ব লাগিব অঁ স্মাৰ্ট ঠিকে আছে হিৰেণ কি কবি ঠিকে আছে আৰু বাকীবিলাকে লাজ পায় অনুভৱটো কোৱা হয় নেকি হয় মিছ কৰিম ন আৰু নেক্সট বছৰটো যদি অহা বছৰ নিশ্চয় আশা আছে ন বিয়া হৈ যাবি কওক অনুভৱটো কেনেকুৱা হাই কি কিছে অৱশ্যে হয় কিন্তু এইখন খবৰি আমাৰ হাগা হৈছে এইখন মই খাওঁ দেখাবলৈ যি খবৰ কিন্তু ইহুন মই খাওয়াৰ লগে লগে গা ঘূৰি ধৰে মুখতি আৰু নেদিলে পেট ঠিক বুলি কয় তাৰ বাবে মোৰ পেট ঠিক বেয়া লাগি আছে লাষ্টৰ দিনাখন মোক চুঙা পৰে আজি আমাৰ বিহুৰ অন্তিমটো দিন পিছে এটা দুখৰ কথা যে ৰমজান এটা চুঙা দুখৰ খাই খাই হাগা হৈ ভালকে মুখখন চাই লওক আৰু ইফালে নিকু আমাৰ নলবাৰী আৰু ইফালে এতিয়া কণজ্যোতিৰ মনৰ কথাটো সুধি ল'ম কেনেকুৱা লাগিছে একবাৰে ভাল লাগছে বিন্দাস ঠিকে আছে মোৰো ভাল লাগছে অভাৰ পানী দেখি কি ক'ব মোৰ মোবাইলত সাংবাদিকে আগৰি আছে এতিয়া শেষ সন্ধিয়া লাগিল এতিয়া যাবলৈ ওলালোঁ কাৰণ শেষ আপোনালোকক দেখুৱালোঁ চাব সম্পূৰ্ণকৈ ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব অকলে সকলোৱে যোৱাৰ বাবে ৰেডি চাওক বহুত ভাল লাগিলে আপোনালোকক দেখুৱালোঁ কিমান আহি আছে ধুনীয়াকৈ চাওক এনেকুৱা গাঁৱলীয়া পৰিৱেশ মজা লাগে চাওক সুন্দৰ পৰিৱেশ গাঁৱলীয়া চাওক ইমান সুন্দৰ লাগে শেষত চাওক